ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক কিছুমান সংখ্যা পূৰণ সহজতে কেনেদৰে কৰিব পাৰি তাৰ বিষয়ত এটা পাঠদান আগবঢ়াবলৈ লৈছোঁ। প্ৰথম চোৱাচোন 11ৰ সৈতে দুটা অংকযুক্ত সংখ্যাৰ পূৰণ কেনেদৰে সহজতে উলিয়াব পাৰি। সহজ উদাহৰণ এটা লৈছোঁ চোৱাচোন। 11ৰ সৈতে মই পূৰণ কৰিব লাগে 23, নহয় জানো? এতিয়া চোৱাচোন কেনেদৰে কৰিবা। 11 পূৰণ 23, নহয় জানো? 23 তোমালোকে দুফালে লিখা 23, মাজত সংখ্যা দুটাৰ অংক দুটাৰ যোগফল 2 আৰু 3, 2 যোগফল কিমান 5, গতিকে 2 আৰু 3ত কি মাজত কি বহিব 5 বহিব, গতিকে 11 আৰু 23ৰ পূৰণফল কিমান হ'ব 253। আকৌ চোৱা 11ৰ সৈতে মই পূৰণ কৰিলোঁ এবাৰ 45, নহয় জানো? কি হ'ব তেতিয়ালৈকে ধৰণে 4 আৰু 5 তুমূৰে বহিব, মাজত বহিব দুইটাৰ যোগফলটো 5 4 কিমান 9, ঠিক আছে। আকৌ চোৱাচোন এইবাৰ মই পূৰণ কৰিলোঁ 11ৰ পূৰণ 87, 11ৰ সৈতে 87 পূৰণফল, ঠিক আছে। 87 হ'ল 8 আৰু 7, 8 7 কিমান এতিয়া 15, গতিকে 15 হ'লে মানে 5 বহিব আৰু 1টো এই সংখ্যাটোৰ এতিয়া যোগ হৈ যাব, 8ৰ লগত কি হৈ যাব 1 এটা যোগ হৈ যাব, অৰ্থাৎ কিমান হ'ব 957। বুজি পাইছেনে বাৰু কেনেকৈ হ'ল 8 7 15, নহয় জানো? 5 বহিলে আৰু 1টো আগৰ সংখ্যাটোৰ লগত যোগ হৈ গ'ল, 8 আছিলে কিমান হৈ গ'ল 957 হ'লগৈ। আকৌ চোৱা 11ৰ সৈতে মই আৰু এটা সংখ্যা পূৰণ কৰিছোঁ 99 পূৰণ কৰিছোঁ, নহয় জানো? আগৰ মতে কি হ'ব 99, 9 9 কিমান হ'ব 18 হ'ব, 8 এটা ইয়াত বহিব আৰু এই 1টো এই 9ৰ লগত যোগ হৈ যাবগৈ, নহয় জানো? কিমান হ'ব এতিয়া 9 1 10 হ'বগৈ, তেতিয়াহ'লে কিমান হ'ব 1089। বুজি পালানে বাৰু? 11ৰ সৈতে পূৰণ, 11ৰ সৈতে কেনেদৰে সহজতে পূৰণ কৰিব পাৰি যিকোনো সংখ্যা। আৰু এটা মই উদাহৰণ হিচাপে লৈছোঁ 11 পূৰণ 54, 52 ল'লোঁ, নহয় জানো? 52 5 2 মাজত দুইটাৰ যোগফলটো 5 আৰু 2 যোগফল 5 2 কিমান হ'ব 7 হ'ব, ক'ত বহিব মাজত বহিব, অৰ্থাৎ 11 আৰু 52ৰ পূৰণফলটো কিমান হ'বগৈ 572 হ'ল। এইটো হ'ল 11ৰ সৈতে কোনো সংখ্যাৰ পূৰণ, নহয় জানো? আকৌ শেষত 5 থকা কোনো সংখ্যাৰ বৰ্গ কেনেদৰে নিৰ্ণয় কৰিব পাৰি চোৱাচোন। মই প্ৰথমতে 15 পূৰণ 15, 15ৰ বৰ্গ উলিয়ালোঁ, 15ৰ বৰ্গ অৰ্থাৎ 15 পূৰণ 15, এইটো কেনেদৰে নিৰ্ণয় কৰিবা চোৱাচোন। ইয়াত কি আছে 1 1 আছে, নহয় জানো? 5 5 গুণ কিমান 25, শেষত 25 বহিব, দুইটা 1 1 নাই জানো? 1 আৰু তাতকৈ ওপৰৰ সংখ্যাটো কি হয় 2, গতিকে 1ৰ দুইটা 1 1 আছিল নহয়, 1ৰ সৈতে তাতকৈ আৰু এটা ডাঙৰ সংখ্যা 1তকৈ ডাঙৰ সংখ্যাটো কি হয় 2, 1 আৰু 2 দুইটা পূৰণ কৰা 2 গুণ 2 225, নহয় জানো? আকৌ মই পূৰণ কৰিলোঁ 25 পূৰণ 25, নহয় জানো? 5 5 দুইটা আছে, 5 5 গুণ কিমান হ'ল 1ত 25, শেষত দুইটা কি আছে প্ৰথমৰ 2 আৰু 2 দুইটা 2 2 আছে, গতিকে 2 তাতকৈ ওপৰ সংখ্যাটো কিমান 3, 2 3 গুণ কিমান 6, গতিকে 25 আৰু 25 পূৰণ কৰিলে পূৰণফলটো কিমান পাম 625। আকৌ চাবা এইবাৰ মই পূৰণ কৰিলোঁ 75 পূৰণ 75, নহয়নে বাৰু? 5 5 গুণ কিমান 25, দুইটা কি আছে 7 7 আছে, নহয় জানো? 7তকৈ ডাঙৰ সংখ্যাটো কি হয় 8, গতিকে 7 আৰু 8 দুইটা পূৰণ কৰিলে মানে 8 7 গুণ 56, তেতিয়াহ'লে 75 আৰু 75 পূৰণ কৰিলে কিমান হ'ব 5625, নহয় জানো? আকৌ মই এইবাৰ পূৰণ কৰিছোঁ 95 পূৰণ 95, নহয় জানো? 5 5 5 5 গুণ কিমান 25, এইটো চবতে থাকিব 25, নহয় জানো? 9 দুইটা 9 9 আছে, 9ৰ ওপৰৰ সংখ্যাটো কি হয় 10 হয়, 9 10 গুণ কিমান 90, গতিকে 95 আৰু 95 যদি পূৰণ কৰোঁ কিমান হ'ব 9025 হ'ব, নহয় জানো? আকৌ 65 পূৰণ 65 হ'ল। একেধৰণে চোৱা এতিয়া 5 আৰু 5 5 5 গুণ 25, 6 6 দুইটা আছে, 6তকৈ ওপৰ সংখ্যাটো কি হয় 7 হয়, 6 7 গুণ কিমান 42, তেতিয়াহ'লে 65 আৰু 65 পূৰণ কৰিলে মানে কিমান পাম আমি 4225 পাম, নহয় জানো? তাৰ পৰা
আকৌ 85 পূৰণ 85 নহয় জানো ইয়াত এতিয়া চোৱা 5 5 5 5 গুণ কিমান 25 এই দুটা কি আছে 8 8 আছে 8ৰ ওপৰ সংখ্যাটো কি হয় 9 হয় 8 9 গুণ কিমান 72 তেলে 85 আৰু 85 যদি পূৰণ কৰোঁ কিমান হ'বগে 7225 নহয় জানো এই এনেকুৱা সংখ্যাৰ পূৰণ কিছুমান মনত ৰাখিলে কি হয় পৰীক্ষাত তোমালোকৰ সময় যথেষ্ট ৰাহি হ'ব হা তোমালোকে এতিয়া এনেকুৱা ধৰণৰ পূৰণবিলাক 11ৰ পূৰণ আৰু শেষত 5 থকা সংখ্যাৰ বৰ্গ সংখ্যাৰ পূৰণ দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণৰ বিষয়ে মই আগবঢ়ালোঁ এতিয়া তোমালোকে অংকবিলাক কৰোঁতে এনেকুৱা পূৰণ পালে মানে মই ব্যৱহাৰ কৰা পদ্ধতিটো তোমালোকে কৰি চাবা তেতিয়া তোমালোকৰ মনত ৰৈ যাব প্ৰেক্টিক্যালি যেতিয়া কৰিবা তেতিয়া তোমালোকৰ মনত ৰৈ যাব ঠিক আছে আজিলৈ সামৰিছোঁ তোমালোকে ঘৰত প্ৰেক্টিছ কৰি চাবা